পুনৰবাৰ স্বাগতম জনাইছোঁ। তো ভাবিছে চাগে আজিও মই ইউনিফৰ্মত আছোঁ। তো হয়, আজি মই এক্সাম দিবলৈ যাম, মোৰ এক্সাম আছে আজিৰ পৰা। তো এক্সাম দিবলৈ যাম যেতিয়া ভাবিছোঁ যে ব্লগ এটাও কৰি লওঁ বুলি। তো সেই বিষয়ত লৈ পেলাই মই ব্লগটো আৰম্ভ কৰিছোঁ। তো দেৰি নকৰি আজিৰ ব্লগটো আৰম্ভ কৰোঁ দিয়ক। চব দেখি আছোঁ আমি টেম্পুৰ পৰা নামিলোঁ। কিয় লাজ কৰি থাকা? এজনী মোৰ বেষ্ট ফ্ৰেণ্ড হয় দেই, খালি লাজেই কৰি থাকে। তাই ভিডিঅ'টো নোলায়, কিন্তু ৰিলচ বনাবলৈও তাই একদম এক্সপাৰ্ট, ফটো উঠিবলৈও এক্সপাৰ্ট। কিন্তু ইউটিউবত ভিডিঅ'টো দিওঁ বুলি কৰাৰ লগে লগে তাই মুখখন এনেকৈ কৰি থাকি দিব। তো সেয়া আমি টেম্পুৰ পৰা নামিলোঁ, এতিয়া গৈ আছোঁ কলেজলৈ। কি হ'ব আজি একদম ফালি দিওঁ, আজি একদম ফালি দিওঁ। সেয়া আহিছোঁ তাকে। दिल की धड़कन से तो आए जाना, हमरे सब के हो जाए आना। कभी कभी तो हमसे घबराना, सभी को तुम ही समझाना। अभी अभी तो हमने ही जाना। আৰু আপোনালোকৰ একো নাই বোলে। সেয়াই আজি দিলোঁ আৰু এক্সাম, আৰু পৰহিলৈ আছে। তো চাই থাকক ভিডিঅ'টো এণ্ডৰলৈকে। তো গাইজ আমি এক্সাম দি আহি গ'লোঁ। হাঁহি এটা মাৰি দিয়া ধুনীয়াকৈ। আজি ওলাইছে এনে ভিডিঅ'ত নোলাই, কালি মই ভিডিঅ'ত ওলাম। আজি ষ্টাইলো কৰি আহিছে, হাঁহি কৰি আজি আছে। আমি এতিয়া বাঁহ নাই, বৰ ধুনীয়া নাই কৰা। তো আজি এতিয়া এক্সাম দি আহিলোঁ। এক্সাম দি আহি লৈ পেলাই ভাবিছোঁ অকণমান মেলা চাওঁ, মেলা হৈ আছে ওচৰতে। তো তাকে চাই থাকক ভিডিঅ'টো, ভাল পাব নিশ্চয়। এয়া আমাৰ গাৰ্লছ কলেজৰ ওচৰত, ইয়াতে চবে খায়। এয়া ম'ম', পুচকা। এইটো আমাৰ কেণ্টিন, আমি নিজৰ কেণ্টিনতে নাখাওঁ, ইয়াত এনেই খাই দিওঁ। আমি আহি পাই গ'লোহি, আৰু অলপ আছে, খোজকাঢ়ি আহি আছোঁ। কাৰ ঝাৰু নিচিনা লাগিছে? কাৰ? এই তাই আছিলে কিন্তু এই ছোৱালীজনী বোলে চুলিখিনি ঝাৰু নিচিনা লাগিছে। নহ'লে খালি কৈ দিওঁ নেকি তাই? শুনাচোন, হেল্ল' মিছ বুলি মাতো নেকি? নাপাওঁ। হেই মিছ, তাই আহি পাই গ'লোহি। আমি ওচৰতে আছে, আহি আছোঁ আৰু লাহে ধীৰে খোজকাঢ়ি এলাহ লাগিছে। হৈ আছে নেহৰুবালিত হৈ আছে। এয়া নেহৰুবালিত হৈ আছে। যোনসকল নগাঁৱৰ হয় সিহঁতে জানিব নেহৰুবালি কি হয়, ক'ত আছে। তো তাকে সোমাই লৈ আপোনালোকক হ'ব দেখাই আছোঁ। এয়া পাই গ'লোহি। এইপিনেদি যাবা, এইপিনেদি নোযোৱা, এইপিনেদি বন্ধ হৈ গ'ল। কাহে ক আকৌ মই মোটাই দিব বস্তু। ঘৰমে চবৰে ভাল। তো গাইছে আমি আহি পাই গ'লোহি। গোটেই চাৰিওফালে বেৰি দিয়া আছে, এইফালে সেইবিলাক সোমাবলৈ লাগে। তুমি কিয় এইফালে গুচি গ'লা? লাজো কৰিছে। সোমাই পেলাই দেখুৱাই আছোঁ আপোনালোকক। মোৰ পৰা উল্টা লৈছে, তাই 20 টকা। তাই আকৌ এইটো কথা ক'ব আহিছে, তই মোৰ পৰা 20 টকা লোৱা নাই। ক কি পইচা লৈছে? আমাৰ পৰা 20 টকা নাই লোৱা। 50 টকা দিছোঁ মই, টিকেটৰ কাৰণে। কথা নক'বা দেই।
আছে মানুহ কোনফালে দি যাম প্ৰবে কাবাক দিম বহুত আছে চবতে ফুলে দেখি আছো চাদৰ মেখেলা চাওঁগে বৌ সৰস্বতী পূজা আহি আছে নহয় পইচা লাগে নেকি চাবলৈ পইচা নালাগে চালে যে ল'ব লাগে কিবা কথা আছে নেকি চালে ল'ব লাগে যে কিবা কথা আছে ন গাইড কৰি দিয়কচোন কমেণ্টত কৈ দিব চালে যে ল'ব লাগে পাগল ছোৱালী যে লগ পাইছো নহয় জীৱনত নহয় তহঁতক ক'বলৈ দিছে নেকি মই কমেণ্টত ফেমিলিয়ে পিষ্টল এটা লৈ লওঁ নেকি ডাঙৰ পিষ্টল এটা হেৰি এইটো কি দুৰ্গা পূজালৈ হৈ যাব আচাৰ অকণ টেষ্ট কৰি যাওঁ নেকি আচাৰ ভাল লগা নাই অকণ টেষ্ট কৰি লওঁ বেগকেইটা ভাল লাগিছে ইয়াত নহয় মই আজি দেখাম কোনফালে আছে ক্ৰাঞ্চিখিনি দেখিব মই সিদিনা যে আহিলোঁ ৰাতিকে ইমানখিনি মুঠ আছে মোজা এযোৰকে লৈ লওঁ নেকি মোজা এইবোৰ কিমানকৈ এইবোৰ সৰু পোৱালি নে আমাৰ বুলি ব্লাউজ লাগিব নেকি তহঁতক ব্লাউজ বা তই গৰম চুৱেটাৰত ব্লাউজ পিন্ধি যাবি সৰস্বতী পূজাত ক'ত গৰম লুজ এইবোৰ ভাল লাগিছে কোন পানে ক'ত আছিলে ইয়াত চাইছিলা ক্ৰাঞ্চি কিমানবোৰ আছে মেলা দেখিলে আমি পাগল কিয় হৈ যাওঁ বাৰু নহয় এনেকুৱা চাওঁচোন এয়া চব মিক্স পাটৰ ন এয়া চব মিক্স পাটৰ এইটো ব্লেক নানামো মই উঠিব দিছে ইয়াত উঠিবলৈ আহিছোঁ ঘূৰা বিষ আছে অঁ তই বৰ ঘূৰা এইটো সঁচাকৈ ভয় লাগিছে মোৰ অৱস্থা বেয়া কৰি দিছে মই বহি আছো ঘূৰাই দিব ধৰিছে এইডালত চাওক আৰু মই যদি মৰি যোৱা হয় মই যদি উখৰি পেলাই পৰি যোৱা হয় তাহানে ধৰা বেগ ধৰা এইডালত উঠিলে বমি লাগে ধেই আৰু কিহত উঠিম মটকা কোৱাত উঠিব এখন উঠিবা ব'লা বহি থাকোঁতে বোলে চলাই দিলে তেতিয়াহে ভাল হ'ব তই ইয়াত আহিছোঁ ইয়াত উঠিব আহিছোঁ তাকো বহিবলৈ জেগাটো চাই ক'ত পাইছে বহিবলৈ জেগা পোৱা জেগাটো চাই মেলাটো আজি কথা পাতিছে মাস্ক মাৰি আহিছে তো গাইছ আমি এতিয়া যাওঁগৈ দেই বহুত ফুৰিলোঁ যাওঁগৈ আমি যাওঁগৈ আৰু আমি গৈ আছোঁ ঘৰলৈ বেছি টাইম থাকিলোঁ বাৰু অকণ সময় বেছি টাইম নাথাকিলোঁ বোলে থাকিলোঁ অকণ সময় 10 টকা মানে বচুল কৰি আহিছোঁ ভালকৈ থাকি কৰিলৈ গৈ আছোঁ আমি উঠি গ'লোঁ টেম্পু তো গাইছ
আজি ইমানেই আছিলে ভিডিঅ'টো আশা কৰিছোঁ আপোনালোকে ভাল পালে ব্লগটো চাই মই ঘৰত আহি গ'লোঁ কাপোৰো চেঞ্জ কৰি লৈছোঁ এয়া দেখিছে আপোনালোকে যদি আপোনালোকে ভাল পালে তেনেহ'লে লাইক কৰিব শ্বেয়াৰ কৰিব কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব তো আজিলৈ আহিছোঁ অন্য এটা ভিডিঅ'ত আকৌ লগ পাম